মাৰিছা কি পুলিচ কেছ দিবৰ কাৰণে ফোন মাৰিছা নেকি সপোনৰ কাৰেংঘৰ এক গাঁৱলীয়া প্ৰেম কাহিনী ধন আৰু চিমিৰ এখন সুন্দৰ চুটি ছবি গাছলি এটাৰ কামেই নাই আমাৰ খালি ষ্টেটাছ ফালি থাকে বেলেগ কামেই নাই ফালাক দে মোবাইল লৈছে হ'লেও মোবাইল ল'লেও বুলি ইনকে ষ্টেটাছ ফালিব লাগে না অতি কোনিয়ে এইটো মোৰ লগৰ ল'ৰা চিষ্টাৰ ভাই কি নামে চিমি আছিল চিমি নাম আছিল তামান ফিল কিন্তু মোৰ লগত কি ক মই মিছা কম না ভাই কতেদিনা ভাই এতিয়া পাগলা হৈছে আমাৰ লগৰ চলিটোৰ লগত বয়া আম নেকি এলা সেই কৰি তই নাভাবি এলা তোৰ যি পাই কথা ভাবি থাকা ভাই প্ৰতিদিনে যি লাগে এদিন নালগে নম্বৰটো লৈ দি কাম এটা কৰিব পাৰি কি ফাটি দিলে ম'ম' খাবি খাবি ম'ম' হ'ব না দুটা খাব না দুটা এই ৰাতিৰ ফাকতে নবজে মোৰ এক প্লেট খাম দুই ভাগে খাম তই তিনিটা খাবি পাগলা আহিছা তই নহয় হয় যদি কওঁ এক প্লেট মোকে দিয়ে আৰু মই দি দিম নাম্বাৰটো আৰু নাম্বাৰ দিম হয় যাতে গাঁৱত ক'তো প্ৰচাৰ নহয় গম পাইছানে নাই মোৰো কম নেকি মই নাম্বাৰ দেখাম দে নাম্বাৰটো দি নাম্বাৰটো চিমি আছিল নাম্বাৰটো 7099 চিমি বুলি চেক কৰি দিয়ক ফটো হে নকৰিবি নাই দে ভাই মই আহিলোঁ নাম্বাৰ দিয়াৰ লগে লগে পলালি নহয় এই অলপ ইমাৰ্জেঞ্চি কাম আছে চাবি ভাটিবিলা যদি এই নকৰ ফোনটো মাৰি চাওঁ কি হয় দেখা যাব হেল্ল' এবাৰ মাত দিমে হেল্ল' এইবাৰ কচম মাত দিম এইবাৰ লাষ্ট এইবাৰ মাত দিমে যেনেকৈ কি নহওক হেল্ল' অভদ্ৰ নেকি হা বাৰে বাৰে যে ফোন মাৰি আছা মাতি আছো মাত নিদিয়া কিয়নো ইমান ফোন মাৰি আছা চৰি নেক্সট টাইম নাযায় আৰু ফোন হা ফাল্টু কোনবা আছিল ল'ৰাজন মই ডাইৰেক্ট বেয়াকৈ কৈ দিলোঁ সিওনো কিয় মাত দিয়া নাছিল যদি কোনোবা আপোন হয় হে কি যে ভাবি আছো নহয় ময়ো আকৌ সেইটো কথাই মনত আহি আছে কোনবা আছিল ল'ৰাজন তেনেকৈ ক'ব নালাগিছিল চাগে মই বাদ দে ৱাও ডিপিটো ইমান ভাল লাগিছে আৰে কালি যে ফোন কৰিছিল সেই ল'ৰাজনৰ হোৱাটছআপ আছে নে নাই তাকে চাওঁ
আৰে এই ল'ৰাটোকচোন মই চিনি পাওঁ ইয়াকচোন মই ঈশানৰ লগত দেখিছিলোঁ অ' মাই গড ইমান বেয়াকৈ কৈ পেলালোঁ তাক এবাৰ ফোন কৰিব লাগিব ধেই ময়ো যি মানে হেল্ল' হেল্ল' অঁ মই মানে সিদিনা যে ফোন কৰিছিলে মই চিমিয়ে ক'লোঁ এতিয়া কি পুলিচ কেছ দিবৰ কাৰণে ফোন মাৰিছা নেকি তেতিয়া চৰি ক'লোচোন আচলতে মই সেইদিনা আপোনাক মানে চিনি পোৱা নাছিলোঁ নহয় সেইকাৰণে আৰু মাতি আছিলোঁ আপুনি মতাই নাছিলে চাই বেয়া নাপাব হা মানে মই ইচ্ছা কৰি তেনেকৈ কোৱা নাছিলোঁ দেই নাই নাই বেয়া কিয় পাম বেয়া নাপাওঁ আচ্ছা হ'ব দিয়ক দিয়া হ'ব দিয়া মেছেজ এটা কৰি চাওঁ নেকি কৰিয়ে দিওঁ যি হয় দেখা যাব ৰিপ্লাই আহিলে আহিল নাহিলে নাই হাই হেল্ল' হেল্ল' খবৰ ভাল তোমাৰ অঁ আছোঁ ভালেই তোমাৰ কোৱা মোৰো ভালেই তোমাৰ নামটো কি আছিল মানে মই নম্বৰটো আনন'ন বুলি ছেভ কৰিছোঁ ভাল নালাগে ন এনেকৈ নামটো ক'বাচোন মোৰ নাম ধন আৰু এনেদৰে আমাৰ লাহে লাহে কথা পতা আৰম্ভ হ'ল মোৰ তাইৰ লগত কথা পাতি বহুত ভাল লাগিব ধৰিলে আৰু মোৰ মনে কৈছিল যে তাইও মোৰ লগত কথা পাতি বহুত ভাল পায় আৰু কেনেকৈ দিন বাগৰি গ'ল আমি একো ধৰিব পৰা নাছিলোঁ হেল্ল' বেয়া নোপোৱা যদি কথা এটা কওঁ অঁ কোৱা মানে মই তোমাৰ নম্বৰটো ঈশানৰ পৰা ল'ম বুলি লৈছিলোঁ কিয় মানে মোৰ তোমাক বহুত ভাল লাগে হয় নেকি বেয়া নোপোৱা যদি আজি লগ কৰিব পাৰিবা নেকি লগ ক'ত পাবানো অঁ ঠাই তুমি যে লগ কৰা মই য'ত যাব লাগে তত যাম আচ্ছা মই ওলাই পেলাই মেছেজ কৰিম হা অপেক্ষা কৰিম অ'কে বাই বাই আহিলা আহিলোঁ তোমাক এই ড্ৰেছত বহুত ধুনীয়া লাগিছে নহয় মানে মাজে মাজে পিন্ধি ভাল পাওঁ জানাই ন গাঁৱৰ ছোৱালী যে আৰু সেইদিনা মই তাইক প্ৰথমবাৰ দেখিছিলোঁ আৰু তাই মৰম লোৱা কথাবোৰত মই তাইৰ প্ৰেমত বলিয়া হৈ পৰিছিলোঁ
কৈছিলোঁ বহি লওঁ নেকি অঁ ইয়াতে বহিবা নেকি তুমি কোৱা বহিব পাৰি জেগাটো খুব ধুনীয়া ন ঐ শুনা না এতিয়া যাওঁ নেকি মানে ঘৰতো দেউতাই বিচাৰি থাকিব নহয় যাওঁ দিয়া নহ'লে ঠিক আছে এতিয়া আকৌ লগ পাম ঐ পাগলী ঘৰ পালি নেকি পালোঁ তুমি এতিয়াও তাতে আছা নেকি মই ইয়াতে আছোঁ তুমি এৰি যোৱা ঠাইত ঐ পাগলী লাভ ইউ লাভ ইউ টু কি কৰিছা নাই এনে ভাই কথা এটা শুনছো ৰ তোৰ কি চিমিক বোলে তই পতালিয়ে ভাই মই শুনছো ৰ'বা এই কথাটো কোনে কৈছে চিমিক বোলে পতালিয়ে সদায় কি যা দেখা পাই দেখো কাৰণে ক'লো হ'ব পাৰে কথাটো দে বাদ দি এইবিলাক নালকে এলা ভাই নাখা বস্তু তাত এতিয়া আমি এনে নাই ভাই ইয়াতৰে দিম কোনে কাৰোবাক খাচি কওঁ নেকি কৈছো ন মাৰ খালি তই মাৰ খালি আপি ভাল কি গতি তাৰ মানে এই ইয়াতে আছে দেউতা দেউতা মাজনী ক'ত গ'ল মাজনীটো লগৰ ছোৱালী এজনী ঘৰত যোৱা বুলি কৈছে মোক কোনোবা ছোৱালী তাত গৈছে না কোনোবা ল'ৰাৰ লগত ঘূৰিব গৈছে বাবা তুমি এইবোৰ কি ক'ব বিচাৰিছা মাইনাটো লগৰ ছোৱালী তাত যাম কৈছে মোক নহয় দেউতা মই এই মাত্ৰ তাইক কোনোবা ল'ৰা এটাৰ লগত ঘূৰি থকা দেখিছোঁ ক'ত গৈছিলা টিনাহঁতৰ তাত কিনা বাবা যোৱা তুমি ইয়াৰ পৰা মাজনী তুমি ইয়াত বহি লোৱাচোন মাজনী কোন হয় এজন ল'ৰা কোনজন ল'ৰা দেউতা কি কৈছা তুমি মই বুজা নাই মোক বাবাই গোটেইখিনি কৈছে কোন হয় কোৱাচোন তুমি তাৰ নাম ধন ধন কি কৰে ল'ৰাজনে
দেউতা তেওঁ একো নকৰে। তুমি তাক কালি মাতি দিয়া। দেউতা কিন্তু কিয়? তাৰ লগত মই কিছুমান কথা পাতিম। হেল্ল', তোমাক দেউতাই মাতিছিলে। হা, আহিব পাৰিবা নেকি? ঠিক আছে। আহিলা? পঢ়াচোন। মাজনী তুমি যোৱা এয়াৰপৰ্ট। ঠিক আছে দেউতা। তোমাৰে নাম ধন নেকি? হয় খুৰা। তুমি আমাৰ মাজনীক পচন্দ কৰা নেকি? হয় খুৰা। আচলতে কি জানা, তাৰ মাকে সৰুতে ঢুকাইছে। তাই বিচৰা বস্তুত মই কেতিয়াও অমান্তি কৰা নাই। চোৱা, কোনো দেউতাকে ছোৱালী এজনক বেয়া ল'ৰা এটাত কেতিয়া ঠেলি দিব নোৱাৰে। তুমি নিজে কিবা এটা ইনকাম কৰা, তাৰ পাছত আমি আমাৰ মাজনীক তোমাৰ হাতত গতাই দিম। হয় দেউতা। আমি তোমাৰ বাবে 2 বছৰ ৰখি দিম। তুমি ইনকাম এটা কৰি লোৱা, তাৰপিছত আমাৰ মাজনীক লৈ যাবা। হয় দেউতা, মই আপোনাক কথা দিছোঁ আৰু আপোনালোকৰ মাজনীৰ যোগ্য হৈয়ে মই আপোনাৰ ওচৰত থিয় হ'ম। আহিছোঁ দেউতা। ঐ পাগলী, তুমি কিয় এনেকৈ কান্দি আছা? মই তোমাৰ চকুত চকু পানী অলপ সহ্য কৰিব নোৱাৰোঁ। এইবাৰ তোমাৰ যোগ্য হৈয়ে তোমাৰ সন্মুখত থিয় হ'ম। আহিছোঁ। দাদা কিমান টকা হৈছে বাৰু? 30 টকা হৈছে বাৰু। দাদা খুচীয়াৰা নাই, পিছত ল'বি যা। দাদা মোৰ এইখিনি পইচা আছে। দাদা 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 প্লিজ এনেকুৱা নকৰিব দাদা। মোৰ হাতত দাদা এইখিনি পইচা আছে। বহুত ভোক লাগিছে, কি কৰোঁ? পইচাও নাই। আজি 2 বছৰ কমপ্লিট হ'ল হয় তোমাক দেখা পোৱাৰ। আজি যামেই, আধৰুৱা কামখিনি কৰি লওঁ, তাৰপিছত আজি তোমাক নিশ্চয় দেখা পাম। আহা বিকাশ আহা, বহি লওঁচোন। ঠিক আছে ছাৰ। ছাৰ, তাৰ নতুন কোম্পানীৰ প্ৰজেক্ট এটা আহিছে। কোম্পানীৰ প্ৰজেক্ট বিকাশ এতিয়া মই নোৱাৰিম, কাৰণ এতিয়া কাৰোবাক সময় দিয়া হয়। ছাৰ, এতিয়া কিন্তু বহুত ডাঙৰ ডিল আমাৰ, এতিয়া হাতৰ পৰা যাব নালাগে এনেদৰে। মই খুৰানাৰ ল'ৰাজনক ক'ম আৰু তুমি তাৰ লগত কথা পাতি ল'বা। সি বহুত ভাল হয় কাম কাজত, সি তোমাক দেখাই দিব। এইটো তোমালোকে চম্ভালা। মই আহি আছোঁ, প্ৰায় এসপ্তাহ পিছত আহি আছোঁ। ঠিক আছে ছাৰ, তাহাঁতক জনাই দিবা। হয়।
হয় মই অলপ আধৰুৱা কাম আছে সেইখিনি গোটেই কমপ্লিট কৰি আজি মই গাঁৱত যাবই লাগিব যেনেকৈ কি নহ'ম ঠিক আছে ছাৰ আহোঁতে মই যোৱা যোৱা ঠিক আছে হেল্ল' হেল্ল' ঈশান মই গাঁৱত যাব ওলাইছোঁ দে